ওলকবি নেকি মই পালেং লাই শাক বুলি ইয়ে কোনে আন্টিয়ে মই বনাইছো এ হ'ব আৰু ওই এটা জমনি কথা কি জানে না মইও বনাই পোৱা নাই এতিয়ালৈকে ৱা ৱা হেল্ল' এভৰিৱান এটা মিনি ভ্লগত কৈছিলোঁ যে মুঠি আৰু মই দুয়ো ট্ৰিপত গৈ আছোঁ বাট প্লেচটো ৰিভিল কৰা নাছিলোঁ এইবাৰ উইণ্টাৰ ভেকেশ্যনত আমি ভাড়ুৰ ঘৰ তিনিচুকীয়ালৈ গ'লোঁ এক ৰাতি ট্ৰেইনত যোৱাৰ পিছত তিনিচুকীয়া ষ্টেচন পালোঁ ডিব্ৰুগড়ৰ পৰা অনিন্দিতাও আহি আমাৰ লগতে গ'ল তিনিজনী মিলি ডাইৰেক্ট শদিয়া বাছত উঠি ভাড়ুৰ ঘৰ ওলালোঁ বাছৰ পৰা সিহঁত নিব অহাৰ কথা আছিলে বাট আমি তাইক ছাৰপ্ৰাইজ দিম বুলি ভাবি নিজে এই আংকলজনৰ হেল্প লৈ সিহঁতৰ ঘৰ ওলালোঁ এতিয়া আমি অলপ ৰ'দ ল'ম গা পা ধুই ফ্ৰেছ হোৱাৰ পিছত চাদৰ ওপৰত গৈ ৰ'দ ল'লোঁ তাৰপিছত আমাৰ কথা আৰম্ভ হৈ গ'ল এদিনহে লগ পোৱা নাছিলোঁ তথাপি ইমান যে কথা ভাইটি ৰৈছিলে মই মুজনে কিবা কৰি লৈ আহিম বুলি মই মা উত্তৰটো চাল গৈছে নেকি আৰু ইয়াত ভাড়ুৰ বাহঁতে মিলি ব্ৰেকফাষ্ট ৰেডি কৰিছে আৰু আমি আটাইকেইজনীয়ে মিলি ব্ৰেকফাষ্ট কৰিলোঁ এইজনী হৈছে ভাড়ুৰ ডাঙৰ বা হেল্ল'টো মুখখন ওলালে আমাক ছাৰ্ভ কৰি আছে ফুড ছাৰ্ভ কৰি আছে আৰু বনাইছে কোনে আন্টিয়ে এ হ'ব আৰু আমি জানো আৰু এজনী অনিন্দিতা বৰা আপুনি দেখি আপোনালোকে দেখি আন্টিৰ গাৰ্ডেন দেখাই দিওঁ ইফালৰ পৰা দেখাই দিওঁ আমুঠি নাম কবি এইটো কি হয় নহয় চিনি পাবও পাৰে মই সুধিছোঁ এইবিলাক ফুলৰ মানে নামেই নাজানো এইটোৰ নাম কি হয় ও ভাই মই একোৱে নাজানো কিন্তু মই এইটো দেখিছোঁ আগতে আমি ফুল হ'ব বস্তুটো কিবা গুড়ত দিব দিছে নিকন কেমেৰা তোমালোকে নিজানি নহয় ফাংগাছ লাগি যায় যে কেতিয়াবা হা কিন্তু মই খুলিব জানো ল'ৰাবোৰে বেছিকৈ এইবোৰ থাকে নিচিনা ন কোনে কেমেৰা ফোন ফটো কোনে মাৰে এইটো চফটো আছিলে মাদু ভাই কাট দিব এনে ক'ব মানে মই বোলে বিৰাটন তুমি নাম দুটা কৈ যাবা বোলে নহয় মই ভাবিছোঁ জানে আকৌ তাই কিবা জেনেৰিক নেম স্পেচিফিক নেম সাইন্টিফিক নেম বুলি কোৱা তুমি আমাক কি কৈছিলোঁ বাইদেউ মই একো নাজানো এডালক কি কয় কচোন এডালক বহুত চিনাকি চিনাকি এইবিলাক কিন্তু নামেই নাজানো স্নেক ড্ৰেগন স্নেক প্লাণ্ট হোৱাট ইজ দিছ এইটো চিনি নাপাৰে এইটো বা কি হয় চব চিনি মানিমুনি নেকি অঁ মানিমুনি হয় এইটো মেইন নহয় মানিমুনিটো হৈছে চাগে মানিমুনি হয় নাই এইবিলাক চব দেখা কিন্তু কেতিয়াও জীৱনৰ নামটো মানে জানিবই চেষ্টা কৰা নাই এইটো এইবিলাক দেখিয়ে থাকোঁ বিভিন্ন ধৰণৰ গছ গছনি ফুল ক'ত অঁ এইটো কি ফুল বা জবা ফুলৰ নিচিনা কিন্তু কমলা টেঙা হা কমলা পাৰিব খোৱা মানুহ নাই য'ত থাকে তাতে খোৱা মানুহ নাথাকে আৰু এইফালে এয়া লাই শাক এইটো কি ফুল একো নাজানে কি জানা তহঁতে এইটো জলকীয়া চিনি পোৱা নাই এইটো কি হয় পুদিনা আচ্ছা আৰু এইটো পিঁয়াজ নহৰু কিবা লগাইছে চাগে আৰু এইডাল কি হয় জানা নেকি পুদিনাটো চিনি পালোঁ আৰু এইটো কিবা এইটো বা কি হয় এইটো হেৰি শাক নেকি বাৰু ঐ হেৰি মুঠি এইটো কি ক'ত এইটো ভোট জলকীয়া অঁ কেইটা চোন খাই পেলালে দেখা নাই নেকি কাটি ঐ জলকীয়াকেইটা মোৰ বহুত এট্ৰেক্টিভ লাগিছে মই খাম কম দেই ডাইৰেক্ট ছিঙিম আৰু ডাইৰেক্ট খাম আৰু এইবিলাক জলকীয়াৰে গছ ওলকবি ওলকবি নেকি মই পালেং লাই শাক বুলি ভাবিছোঁ ধনিয়াটো চিনি পাইছোঁ ছাগলী লেদ ক'ৰ পৰা আনিছে এবাৰ ইফালৰ পৰা দেখাই দিছোঁ গাৰ্ডেনখন
কিয় আৰু এডাল আমলখি গছ আমি হাত মেলিলেই ছিঙি আনিব পাৰোঁ ময়ো খাইছোঁ বেছি ষ্টান কৰিব নোৱাৰি কিবা মোবাইল চোবাইল ধৰি পৰিব বাট এইটো আনিব পাৰোঁ লাইভ দেখাই আছোঁ আপোনালোকক গাইছ দুটা কোন ফাৰু লাঞ্চ টাইম এইটোতো থাকিব লাগিল গোটেইখিনি কৰিছোঁ আকৌ এইটো থাকিলে গ'ল মৰ্ণিং ৱাক নে ইভিনিং ৱাক গাইছ আমাৰ কাৰণে এইটো মৰ্ণিং ৱাক হাই ডালি राम रस के बोकेको छि शिखरको उते लगा छ डल्ली हाय भन खुला আছে নে বন্ধ উপরে পারে যাব হ্যালো না কোন রে না যাও কারণ जाकुन कोन माइको लाल्ने दुकान कोही भी पैदा नहीं हुआ था तो धर्म र र जुम भने तुम कोही पनि लागे दे ओ स्क्रिनशट हल इ र याको लाउने मुठी पलाले দিব থাকে না জানো না 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 वाओ ए फ्लैश बात दिया বোলে ভাৰুৰ চাইল্ডহুড কি কয় পাৰ্ক য'ত তাই খেলিব আহিছিলে এতিয়া আমি খেলিব আহিছোঁ তাইৰ লগত লাইট দিলে ইমান ভাল লাগিলে হয় ন লাইট নাই আই লাভ সাদিয়া হদিয়া ধুবুৰী গোটেই ঘূৰিলো হাই গোটেই ঘূৰিলো মন পচন্দৰ ৰাপি এটা কতো নাপালো একো ভয় নালাগে ৰ লাইট জ্বলাই চাই ল ইয়াৰ পৰা ওলাই মুঠি যা মুঠি আটা ওলাইছে না চাচা ওলালো ওলাইছে ও মা এই দে বুঝকে না মই বুঝকে আইছিলো মই বুঝকে আইলে মজা লাগে এটা এনেকে জলি এটা দাঁতে থাকি গ'ল Don't you think that I can see you anxiously? Try not to catch a glimpse of me. Don't you worry, it's okay to take a peek. See the magic words now, pretty please. Yeah. মেট্ৰিক দিছে মই স্কুললৈ যাওঁ ইয়াৰ লগত খেলি থাকে এই পোৱালটোৰ লগত মোকতো ভয় গৈছে ভাৰতীয়ে কি কৰিব মোৰ যে চেহেৰাটো ইমানেই ধুনীয়া এইটো এটা ইউটিউব ব্লগাৰ বোলে চেনেলৰ নামটো কৈ দিয়া
মোৰ ছাবস্ক্ৰাইবাৰ কেইটা তাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো আণ্টি ভাৰুৰ মাক আৰু এইটো কি আছিলে খুৰাকৰ ল'ৰা অনুৰাগ খুৰাকৰ এইটো আণ্ডাৰ হৈছে আকৌ চেল ৰুটি নহয় মালা ৰুটি নে কি চেল ৰুটি একে আৰু দুটাই আৰু এইটো অনুৰাগ ব্লগাৰ আমাৰ থেংক ইউ দি দিয়া ইয়াতে ঐ আমি যে গৰম গৰম খাব মানে নাপাওঁ বুলি যে দুখ কৰি আছিলোঁ আজি খাব পাম আৰু আমাৰ যেনেকৈ পিঠা এইটো মানে নেপালী মানুহবিলাকৰ এইটো চেল ৰুটিটো সেনেকুৱা ন মেইন মানে পিঠা টাইপ আৰু ইয়াতে দি দিয়া থেংক ইউ এনেকৈ কোৱা অঁ মানে ডিছটো মেইন অঁ অঁ থেংক ইউ মুঠি ফুফু বুলি কোৱা মই খাম কি বজাৰ কৰিলে ইমান বজাৰ কৰিলে লগত ওলাব লাগিব ন আকৌ মেইন মানুহ অ' মাই গড মুঠি ফাইনেলি আৰু এবাৰ ঘূৰা ভাৰু হ'ব ভাৰু যিহেতু এখন নেপালী মানুহৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছোঁ সেইকাৰণে নেপালী পৰম্পৰা কিছুমান ট্ৰাই কৰিম বুলি ভাবিছোঁ এইবাৰ এই মগৰ ড্ৰেছটো পিন্ধি লৈছোঁ কেনেকুৱা লাগিছোঁ কমেণ্টত জনাব দেই ষ্ট্ৰেট কৰি আছে কাৰ্ল কৰি আছে বেছি হৈছে কমকৈ লোৱা ৰাজু দেখিবা যে দুডালমানটো এনেকৈ মোৰ ফালে দেখাই দিবি বোলে তোৰ ফালে কেলে তই ওলাই লওঁ অলপ ভল চাগে চুলি এনেকুৱা হৈ যায় অঁ হৈছে ন এনেকুৱা হৈছে নেকি প্লাষ্টিকৰ পাইপ থলেও হ'ব এনেকুৱা মস্ত পাইপ আৰু এয়াই আছিলে ভাৰুৰ ঘৰৰ প্ৰথমটো দিন বহুত দূৰ ট্ৰেভেল কৰি আহিছিলোঁ চব ভাগৰো লাগিছিলে আৰু নেক্সট ডে যিহেতু এটা ডাঙৰ প্লেন আছিলে সেয়েহে জল্দি শুই গ'লোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন দেই আজিলৈ আহিছোঁ বাই See you anxiously, try not to catch a glimpse of me.